সন্মুখত মেট্ৰিকৰ পৰীক্ষা আৰু পৰীক্ষাৰ পূৰ্বে জাৰি কৰা হৈছে 144 ধাৰা। এই মুহূৰ্তত এটা ডাঙৰ খবৰ যে আগন্তুক মেট্ৰিক পৰীক্ষাক লৈ প্ৰশাসনৰ কঠোৰ নিয়ম। মেট্ৰিকৰ পৰীক্ষাক লৈ প্ৰশাসন কঠোৰ হৈছে আৰু মেট্ৰিক পৰীক্ষাৰ সময়ত সকলোৱে পালন কৰিব লাগিব কেতবোৰ নিয়ম অমান্য কৰিলেই ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ যে নিয়ম কোনে যদি অমান্য কৰে তেনেহ'লে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু কোকৰাঝাৰ প্ৰশাসনে জাৰি কৰিছে এই জৰুৰী নিৰ্দেশনা। পৰীক্ষাৰ পূৰ্বে জাৰি কৰা হৈছে 144 ধাৰা। 16 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব অতি প্ৰত্যাশিত মেট্ৰিকৰ পৰীক্ষা। ইতিমধ্যে ৰাজ্যত চলি আছে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা আৰু এই পৰীক্ষাত যিহেতু কোকৰাঝাৰত এক ভয়ংকৰ ঘটনা প্ৰচলাকত ফাদিলৰ দৰে সংঘটিত হৈছিল, ইয়াৰ বাবে এই পৰীক্ষাসমূহ সুচাৰুৰূপে অনুষ্ঠিত হ'বলৈ এই ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে। কি নিয়ম মানিব লাগিব পৰীক্ষাৰ্থী আৰু জনগণে? উচ্চ স্বৰত মাইক বা মিউজিক বজোৱাত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে। পৰীক্ষা কেন্দ্ৰৰ পৰা 100 মিটাৰ দূৰলৈ 5জনতকৈ অধিক লোক একত্ৰিত হ'ব নোৱাৰিব। কোকৰাঝাৰ জিলা অতিৰিক্ত দণ্ডাধীশে জাৰি কৰিছে এই নিৰ্দেশনা। আৰক্ষী, পেৰামিলিটাৰী, পৰীক্ষা কৰ্তব্যত নিয়োজিত ব্যক্তি, পৰীক্ষাৰ্থীৰ ওপৰত প্ৰযোজ্য নহয় এই নিষেধাজ্ঞা। অৰ্থাৎ সাধাৰণ জনগণৰ বাবে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু কোকৰাঝাৰ প্ৰশাসনে জাৰি কৰিছে এই নিষেধাজ্ঞা। পৰীক্ষাৰ পূৰ্বে জাৰি কৰা হৈছে 144 ধাৰা আৰু ৰাজ্যত 16 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব অতি প্ৰত্যাশিত মেট্ৰিকৰ পৰীক্ষা আৰু এই মেট্ৰিকৰ পৰীক্ষাৰ বাবে প্ৰশাসনে জাৰি কৰিছে এই কঠোৰ নিৰ্দেশনা।